আপুনি বাৰু কম টকাত ইনকাম কৰিব বিচাৰে নেকি? এখেতৰ নাম টুটুমণি দাস। কৰ্মস্থান বিচাৰি হাবাথুৰি খাই নুফুৰি ঘৰতে সাজি উলিয়ালে এই যন্ত্ৰটো। এই যন্ত্ৰটোৰ সহায়ত বিভিন্ন প্ৰকাৰৰ হাঁহ, কুকুৰা, বতা চৰাই ইত্যাদিৰ কণীৰ পৰা পোৱালি উৎপাদন কৰিব পাৰি। এটি সামান্য মাছৰ থাৰ্মকলৰ কাৰ্টুনৰ সহায়ত অতি উন্নত মানৰ বৈদ্যুতিক মেচিন তৈয়াৰ কৰি উলিয়াইছে। লগতে এই মেচিন বিক্ৰীৰ বাবেও ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত এই মেচিন বিক্ৰী কৰা হৈছে। এই মেচিনৰ সহায়ত প্ৰায় 15 দিনৰ পৰা 28 দিনৰ ভিতৰত পোৱালি উৎপাদন কৰিব পৰা যায়। এই ভিডিঅ'টোৰ জৰিয়তে আজি আমাৰ অসমবাসী ৰাইজলৈ এটি সুখবৰ গোটাই আনিছোঁ। ইতিমধ্যে মই এটি পোৱালি জগোৱা মেচিন সাজি ওলাইছোঁ। আপোনালোকে যদি এই মেচিনৰ সহায়ত উপাৰ্জন কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ মানুহে মই সাজি ওলোৱা এই মেচিনটো ব্যৱহাৰ কৰি বহুত সুফল লাভ কৰিছে। প্ৰায় 500ৰ পৰা 600 ইনকিউবেটৰ মই ইতিমধ্যে বিক্ৰী কৰিছোঁ। আৰু মই এইবাবে সুখী যে অসমৰ যিসকলে এই মেচিন ব্যৱহাৰ কৰিছে তেওঁলোকে অধিক উপকৃত হৈছে। আশা কৰোঁ যদি আপোনালোকে অধিক উপাৰ্জন কৰিব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰক আৰু এই ভিডিঅ'টো অসমবাসীলৈ শ্বেয়াৰ কৰক আৰু নিশ্চয় আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব।